নমস্কাৰ বন্ধুসকল আপোনালোক সকলোলৈকে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জনাই আজিৰ ৰাইজৰ চেনেললৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ কবিতাটি আমালৈ প্ৰেৰণ কৰিছে ঘিলামৰা কাঁহী গাঁৱৰ শিল্পা হাজৰিকাই। শিল্পা হাজৰিকাক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। আহকচোন শিল্পা হাজৰিকাৰ দ্বাৰা ৰচিত আজিৰ কবিতাটি শুনি অলপ আমোদ লওঁ। কবিতাৰ শিৰোনাম চনপৰা পথাৰ। কথা শিল্পা হাজৰিকা, আবৃত্তিকাৰ ৰেৱত বৰা। কিমান বাৰ যে সি বৰষুণৰ বাবে কান্দিছিল তাৰ কোনো হিচাপ নাই। অৱশেষত চনপৰা পথাৰখনেই তাৰ কাল হল। এলাগি আমজোপাৰ ডালত চিপ লবৰ দিনা সি ফৰকাল আকাশখন হৈয়ে ঘৰৰ পৰা বাহিৰ ওলাইছিল। কিন্তু জুয়ে পৰা অন্তৰখনৰ কথা মাথো সিহে বুজিছিল। এই পৃথিৱীখন দুখীয়াবোৰৰ বাবে নহয়, অলপ ৰদৰ অপেক্ষাত গোটেই জীৱনটো পাৰ হৈ যায়। প্ৰাণটো বন্ধকত থৈ হাললৈ যায়। বিধিৰ বিধান কি যে ৰহস্য, বিধিৰ বিধান কি যে হাঁহি উঠা। আমাৰ তেজ ঘামেৰে উজ্জীৱিত হয় হেঁপাহৰ পথাৰখন, উজ্জীৱিত হয় কৃষকৰ মনবোৰ। নেদেখা জনৰ জ্বলন্ত অঙঠা যেন চকু দুটাই টোপনি খেদি ফুৰে আমাৰ, টোপনি যাব নিদিয়ে। মাথো টোপনিটো দেখা পোৱা যায় সেই চনপৰা পথাৰখন। ধন্যবাদ।